নমস্কাৰ মই প্ৰিয়ংকা কাশ্যপ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সৃষ্টি প্ৰডাকশ্যনে লৈ অনা এক নতুন অনুষ্ঠানলৈ যাৰ নাম হৈছে টাইম ট্ৰেভেলছ য'ত আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ আমাৰ বৰ্তমান সমাজত চলিত কিছু ঘটনা আৰু যদি আপোনালোকৰো জীৱনত এনে কোনো ঘটনা সংঘটিত হৈছে নতুবা আপোনালোকৰ কোনো আত্মীয়ৰ লগত এনে ঘটনা সংঘটিত হৈছে আৰু সেই কাহিনীসমূহ যদি আপোনালোকে এক নতুন ৰূপত চাব বিচাৰে তেনেহ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত এতিয়াই হোৱাটছএপ কৰক আৰু আপোনালোকৰ যদি লাভ ষ্টৰিও আছে যি আমাৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব বিচাৰিছে আমি সেয়া নৱৰূপ দি কাহিনী হিচাপে আমাৰ টাইম ট্ৰেভেলছৰ ফালৰ পৰা আগবঢ়াম যদি আপোনালোক ইচ্ছুক তেনেহ'লে এতিয়া আমাৰ লগত যোগাযোগ কৰক তেন্তে আহক এতিয়া আৰু বেছি পলম নকৰি আমাৰ সৃষ্টি প্ৰডাকশ্যনৰ নতুন অনুষ্ঠান টাইম ট্ৰেভেলছৰ প্ৰথমটি কাহিনীৰ মাজলৈ সোমাই যাওঁ আৰু আমাৰ প্ৰথমটি কাহিনীৰ নাম হৈছে মনালিছাৰ মৰম হেৰা শুনিছানে মোৰ চাহকাপ ক'ত আছে অ' সদায় মানে ৰাতিপুৱা চিঞৰ বাখৰ নকৰাকৈ মোৰ চাহকাপ নাপাওঁ ন হেৰা বোলো শুনিছানে এইবাৰ কাণ পতিয়াও মানুহজনী বোলো হেৰা এই চাহকাপ নোখোৱাকৈ অফিচলৈ যাব লাগিব নেকি ইমান ৰাতিপুৱাই কিহৰ টেটুফালি মৰিছে মই যেনিবা এলাৰ্ম ক্লকহে লওক গিলক হ'ব দিয়ক ঘৰত শাক পাচলি একো এটা নাই অফিচৰ পৰা আহোঁতে কিবা এটা লৈ আহিব এই কথাষাৰকেতো ভালকৈ ক'লেও হয় ৰাতিপুৱা মাথাটো গৰম কৰি দিয়ে এইবিলাকে থাকা মই আহিলোঁ যাওক অতিকিজনী খেলিবলৈ নাযাওঁ নেকি যাবিনে মোৰ লগত মই কিন্তু মনালিছা থাকিলে নেখেলো দেই মই এজন থাকিলে নেখেলো নিহা তই মোৰ লগত খেলিবিনে ঐ শুন তই সৰু ল'ৰা ছোৱালী সৰু হৈ থাক সি মুখে বেছি ভাল পায় মোৰ লগতহে খেলিব তহঁতি কিমাননো কাজিয়া কৰ ঐ ৰচোন ৰ তহঁতি চিঞৰ-বাখৰ নকৰিবি তহঁতিজনী লগলে মই খেলিবলৈ যাম নহয় তই মোৰ লগতহে খেলিব লাগিব নিহা তই মোৰ লগতহে খেলিব লাগিব তই মোকহে বেছি ভাল পাৱ তই এতিয়া যাবিনে মোৰ লগত তই মোক বেছি ভাল পাৱ তই মোৰ লগত খেলিবি বল নিহাৰ তই মোৰ নিহাৰ দুখ পাইছো ঐ এৰচোন তোৰ চাগে আকৌ একেটাই সপোন তোৰ কাৰণে সদায় মোৰ অশান্তি হয় মাহঁতক কৈ সোনকালে তোক নিহাৰৰ লগত বিয়াখন পাতি দিব লাগিব এইজনী সোনকালে উঠ কলেজলৈ দেৰি হৈছে মই গা ধুংগে আয়ো তাইৰ লাজটো চোৱা কিমান আৰু এনেকৈ লুকাই চুকৈ ভাল পাই থাকিম বুলি ভাবিছ মা দেউতাই কলেজ শেষ হ'লে বিয়া দিম বুলি ভাবিছে মনে মনে ল'ৰাও বিচাৰিছে আৰে ৰচোন তোৰ কলেজ শেষ হ'বলৈ এতিয়াও ছমাহ বাকী আছেই শুন সঠিক সময়ত মই নিজে গৈ কৈ থৈ আহিম তই টেনশ্যন কিয় লৈ আছ কেতিয়া কবি মই আনৰ হৈ যোৱাৰ পাছত একদম চুপ আনৰ হোৱাৰ কথা একদম মুখত নামো নুলিয়াবি তোক মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে ভগৱানেও সঁচাকে সঁচাকে
ভগৱানে নোৱাৰিলেও এই জিজ্ঞাসাই তহঁতক এৰুৱাব জাষ্ট ৱেইট এণ্ড ৱাচ বেবছ তই মোক নামাতিবি তই মোৰ লগত নেখেলিবি তই বেছি কথা নকবি আঁতৰ ৰচোন তহঁতি কাজিয়া নকৰিবি যা এইজনী পালো বেছি দুপালা নিৰবা ঐ শিকু বেছিকে দুখ পালে নেকি নিহাৰ এৰ তাইক তহঁতি চুপ থাক ব'লা মই তোমাক থওঁগৈ ঐ ইয়াতে মূৰ্তিটো তই কি ভাবি আছ একোতো ভবা নাই জানো পাই তইহে জান হ'ব বল গধূলি হ'বৰ হ'ল বল মাজনী পৰীক্ষালেতো তোৰ আৰু বেছি দিন নাই তোৰ পঢ়া শুনা এতিয়া কেনে চলিছে ঠিকেই চলিছে কাইলৈ পৰহিলে ভিতৰত মোক কোৰ্চে কমপ্লিট হ'ব থহে ৰাতিয়ে পৰলৈকে মোবাইল টিপিবি ৰাতিপুৱা শুই উঠি গাটো ধুই তই কলেজলৈহে যাওঁ আকৌ কলেজৰ পৰা আহি তই সন্ধিয়া পাওঁহি সন্ধিয়া পাই আকৌ তই দেখোন ভোক লাগিছে বা ভাত দে বুলি কৈ ভাতকেইটা দিয়াৰ লগে লগে ভাগৰ লাগিছে বুলি কৈ আকৌ বিচনাত পৰি ফোনতে ফুচ ফাচ কৰি থাক মই কি তোৰ কথা গম নাপাওঁ বুলি ভাবিছ এই মাজনী যে সঁচাকৈ ভুতুনিয়ে হৈ থাকিব আজিকালি চবেই অনলাইনত পঢ়ে নাজান নেকি আজিকালি ৰাতি প্ৰফেচাৰে ফোনো কৰে নেকি উফ ৰাম লগৰখিনিৰ লগত ডিছকাছে কৰি থাকোঁ দেতা চাচোন মাক কিনো কথাবোৰ কৈ থাকে তুমিনো তাইক কিয় ইমান বাৰু সন্দেহ কৰি থাকা হয়নে যা ৰিন তই পঢ়কে যা আৰু শুনচোন পাৰিলে নিহাহঁতৰ লগত তই বৰকে ঘূৰি নুফুৰিবি তই এতিয়া ডাঙৰ হৈছ নহয় ৰাস্তাৰ মানুহৰ পৰা কথা শুনিবলৈ ময়ো বেয়া পাওঁ দেচোন হ'ব মাজনী তই এতিয়া যা অকণমান পঢ়কে যা হ'ব হেৰা তুমিনো এতিয়া কি ভেবা লাগি চাই আছা যোৱা ভাতকেইটা বনোৱাগে মোক এইখন ঘৰৰ চাকৰণী বুলি ভাবিছে নবনাও যাওক ভাত চাত নিজে বনাই খাওকগৈ ঐ কোনোবাহঁত যেন মই জুইহে লগালো এইখন ঘৰত মই কাম কৰিবলৈহে আহিলোঁ মোৰ বেলেগ কাম নাই আৰু কথা ক'বলৈ আহিছে তই ইয়াত আছ তোক বিচাৰি মই তোৰ ঘৰ পালোগে আচ্ছা ৰচোন তই যে মোক আজিকালি লগ নকৰাই হলি কিয় তোৰ বেষ্ট ফ্ৰেণ্ড যদি তোৰ লগত ওলমি থাকে নহয় সেইজনী থাকিলেতো তোক মাতিবলৈ মন নাযায় উফ ৰাম তহঁতকেইটা যে কিয় ইমান কাজিয়া লাগি থাকে মই একো বুজিয়েই নাপাওঁ চা তইতো মোৰ বেষ্ট ফ্ৰেণ্ড হয়নে তাতে আমি তিনিওটাই সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হৈছোঁ হয়নে মোৰ বেষ্ট ফ্ৰেণ্ড অকল তই সেইজনী নহয় সেইবোৰ বাদ দে তোৰ এছাইনমেণ্ট কমপ্লিট কৰি ঘৰত দি থৈ আহিছোঁ চেক কৰি ল'বি এবাৰ আৰু ৰচোন কি তই এবাৰ বিহুত নাহিলি যে বিহুৰ পিঠা অলপমানো বনাই দি থৈ আহিছোঁ আৰু লগত দিয়া বেগটো ঘূৰাই দিব নালাগে সঁচাকে দেই তোক কিন্তু একদম মানিব লাগিব তই মোক কোনটো বস্তু কেতিয়া লাগে কোনখিনি সময়ত লাগে একদম সময়ৰ আগতে উলিয়াই দিয়া থেংক ইউ মাই বেষ্ট ফ্ৰেণ্ড লাভ ইউ মুনু ডাৰ্লিং la 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 la
কি হ'ল এই গধূলিখন এনেকৈ মাতি আনিলি যে ঘৰলৈ যাবলৈতো সাহসে নাই সেইকাৰণে ইয়ালৈকে মাতি পঠিয়ালো আৰে শুনচোন নহয় মানে শুন না মানে হেৰি তোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত থাকগৈ এইকেইদিনটো তাইৰ লগতে ঘূৰি ফুৰিছ মোকতো পাহৰিলিয়ে সেই তেৰিকা তহঁতৰ মানে সেই দুজনীৰ কুকুৰ মেকুৰী কাজিয়াৰ মাজত সদায় ময়ে সোমাব লাগে কেতিয়া জানো এইবিলাক শেষ হয় শুন আচ্ছা তাইতো আমাৰ বেষ্ট ফ্ৰেণ্ড ন এতিয়া মই যদি তাইৰ লগত নাথাকো তাই বেয়া পাব নহয় তোৰ বেষ্ট ফ্ৰেণ্ড মোৰ নহয় তই তাইকে বিয়া পাতিবি তাইৰ লগতে থাক মোক পাহৰি যা গুড বাই আৰে শুনচোন তই মোক ভুল বুজিছ ৰিম মই তোক ভাল পাওঁ তোক বিয়া পাতিম তাই মোৰ ভাল বান্ধৱীহে চা তই মোৰ জীৱন তই যদি মোক এৰি দিয় মই চাগে জীয়াই থাকিব নোৱাৰিম চাওঁ এনেকৈ নকবি ময়োতো তোৰ অবিহনে জীয়াই থাকিব নোৱাৰিম বৰ্তা আহিলে আহিলো পিছে তই গধূলাখন ক'ৰ পৰা আহিলি মই মানে ৰিমজিমৰ লগতে আছিলো পিছে আমাৰ ৰিম ক'ত তাই মানে নিহাৰৰ লগত এইখিনিতে চাওঁ আঁতৰ ৰিমজিম দেউতা আজিতো ঘৰত গৈ মই দি আছো দেউতা শুনকচোন দেউতা প্লিজ তাইক নামাৰিব আৰে কমচে কম এবাৰ মোৰ কথাটো শুনক আজি ইয়াৰ লগত খেলিম নেখেলোৱে যা তই মোক নামাতিবি কাটি তোক নামাতি মোলেহে হৈছে নালাগে মোক মাতিব সিহঁতৰ লগতে থাকগে যা তেহেঁতি মোৰ বন্ধুত থাকিবতো লাগিবই নহ'ব মোৰ বাহিৰে তই কাৰো লগতে থাকিব নোৱাৰ মইচোন তোৰ লগত সদায় থাকো তই মোৰ লগত সদায় থাকিব লাগিব সিহঁতৰ লগত নাথাকিবি মৰালৈকে মোকে বিয়া পাতিব লাগিব প্ৰমিছ কৰ ঐ এই সন্ধিয়াখন কিয় শুই আছ নিহাৰক মোৰ পৰা কোনোবাই কাঢ়ি দিব নি সন্ধিয়া দেখা সপোন হেনো সঁচা হয় তই এনেকে সপোন দেখি থাকোঁতে যাব বুজিছ ইফালে চিলনীয়ে নিউকে আছে তই কি ক'ব বিচাৰিছ মই আপোনাক আগতে কোৱা নাছিলোঁ সময় থাকোঁতে তাইক চকু দিবলৈ পঢ়াৰ নাম লৈ বন্ধুৰ নাম লৈ এইবোৰ কৰি থাক আমাৰ লাজ নালাগে আমাৰ মান সন্মান সকলো শেষ কৰিলি তাতকৈ তই মই নাথাকো কিয় মা মইতো একো ভুল কৰা নাই কাৰোবাক ভাল পোৱাটো মা দেউতাৰ দৰে সুখী সংসাৰ কল্পনা কৰাটো
কি পাপ নেকি? পাপ নহয়, এইটো এটা মহাপাপ। জাত নাইকিয়া, মাক বাপেক নাইকিয়া এটা ল'ৰাৰ লগত সম্পৰ্ক কৰিবলৈ যাওঁ। ই এটা মহাপাপ। অনাথ হোৱাটো কি তাৰ ভুল নেকি? মোৰচোন তোমালোক থাকিও মই অনাথ। তই তেনেকৈ ক'বলৈ আহিছ? ৰবা, তাইৰ পাখি গুজিছে, আজি তাৰ কাৰণে আমাক তেনেকৈ ক'ব পৰা হ'ল। কোন মাজনী? ভৱিষ্যতলৈ তোৰ বিয়া কাৰ লগত হ'ব আৰু কেতিয়া হ'ব তাৰ সিদ্ধান্ত ল'ব এই বাপে আৰু মাৰে। আৰু এয়াই মোৰ শেষ আৰু ফাইনেল সিদ্ধান্ত। তেনেহ'লে ময়ো নিহাৰৰ বাহিৰে আন কাৰো লগত বিয়া নহওঁ। সেয়া মোৰ শেষ কথা। হেৰি শুনিছেনে? সোনকালে কিবা এটা কৰক, নহ'লে কলেজ শেষ নহওঁতেই এই পলাই যায় বুলিহে ভয় লাগিছে। তুমি চিন্তা নকৰিবা, পাখি কেনেকৈ কাটিব লাগে তাক মই ভালদৰে জানো। কাইলৈ মই সন্ধিকৈ ঘৰলৈ যাম। নিহা, তই আমাৰ লগত খেলিবলৈ যাবি নে কাৰ লগত খেলিবলৈ যাবি? যদি মোৰ লগত যাওঁ ব'ল। মই একেলগে খেলিবলৈ যাম। মোৰ তোৰ লগতে যাবলৈ এনে যাবলৈ নিদিয়ে। ঐ, মোক কিয় ফচাইছ? ঐ, ব'ল মোৰ লগত। কি হ'ল তোৰ? কেইবাদিনৰ পৰা দেখা দেখি নাই। ফোনো ৰিচিভ নকৰ, মেছেজ দিলে মেছেজো নাচাওঁ। গা মোৰ ঠিকে আছেতো? কি হ'ল একো নকওঁ যে? ব'ল মোৰ লগত, আমাৰ ঘৰতে ভাত কেইটামান খাই ল'বি। আৰু যদি তোৰ গাটো বেছিয়ে বেয়া, ল কাইলৈ ডক্তৰক এবাৰ দেখাই ল'বি। ল আকৌ, কিবা এটাতো ক। নালাগে এইবোৰ মোক, একো নালাগে। মই যাবলৈ দে মোক। জীয়াই থাকিনো মই কি কৰিম? ঐ, তই তেনেকৈ কিয় কৈছ? মই আছোৱেচোন তোৰ লগত। চাওঁ, পদে পদে মইচোন তোক সদায় সহায় কৰি আহিছোঁ। আচল কেনেতো তই লগাইছ। তোৰ কাৰণেতো এইবোৰ হৈছে ন। আজি তই মোৰ লগত থকাৰ কাৰণে ৰি মোৰ পৰা আঁতৰি ফুৰিছে। চব চালা তোৰ কাৰণে হৈছে। মানে মই কি? চুপ। তোক মই মোৰ ভাল বেষ্ট ফ্ৰেণ্ড বুলি ভাবিছিলো, আৰু তইতো জানই যে ৰিমক মই কিমান ভাল পাওঁ। তাৰপিছতো তই এইবোৰ চব তোৰ প্লেনিং ন? তাইৰ ফেমিলিক তই উচতাইছ ন, যাতে মই তাইৰ পৰা আঁতৰি যাব পাৰো আৰু তই মোৰ বুকুত সোমাব পাৰ। কিন্তু এটা কথা সদায় মনত ৰাখিবি, ৰিমজি মোৰ আছিলে আৰু সদায় হৈ থাকিব। স্বাৰ্থভৰা মনালিছাৰ মৰমে ৰিমজিম আৰু মোক কেতিয়াও আঁতৰ কৰিব নোৱাৰে। বিপদে আপদে তই মোক সহায় কৰিছিলি, সদায় মোৰ ফ্ৰেণ্ড বুলি একচেপ্ট কৰিও লৈছিলো। তই যে এনেকুৱা হবি মই কেতিয়াও ভবাই নাছিলো। এটা কথা শুনি ল, আজিৰ পৰা তোৰ আৰু মোৰ সকলোবোৰ সম্পৰ্ক ইয়াতে শেষ। মনত ৰাখিবি।
তই ক'ত যাৱ ভৰি ভাঙিম ভিতৰলৈ যা আপুনি আহিলে ভাগৰি আহিছে চাগে ৰ'ব মই চাহ কৰোঁ ৰ'বা মই কথাখিনি কৈ লওঁ কওকচোন মই অথনিৰ পৰা কথাখিনি শুনিম বুলিয়ে ৰৈ আছিলোঁ মানুহ ঘৰ বহুত ধনী বুজিছা ঘৰখনৰ সকলোৱে চাকৰি আছে বহুত ষ্টেণ্ডাৰ্ড মানুহ আমাৰ ৰেঞ্জৰ নহয় মোৰ ছোৱালীজনী ভাগ্যখন বৰ ভাল ৰ'বা তেওঁলোকে কৈছে আমাৰ দৰে নিম্ন খাপৰ মানুহৰ লগত তেওঁলোকে সম্পৰ্ক কৰিলে তেওঁলোকৰ হেনো ষ্টেটাছ কমি যাব তেওঁলোকে বিচৰামতে আমি সহযোগ কৰিব নোৱাৰিম কইনাৰ লগত বস্তু দিয়া কথাটো দূৰৰে কথা বিয়া দিয়াৰো হেনো আমাৰ অকাতেই নাই আমাৰ যোগ্যতা অনুসৰি ল'ৰালে বিয়া কৰাব কৈছে কিয় গৈছিলি নিজৰ ইনচাল্ট কৰাবলৈ বৰ ধনী ঘৰলৈ বিয়া দিয় পালি মছলা কিছুমান মানুহে আমাৰ নিচিনা মানুহক মানুহ বুলিয়ে গণ্য নকৰে তই ৰচোন তাই ঠিকেই কৈছে বৰ্তা বৰ্মা আপোনালোকে তাইক চাকৰি কৰা ভাল ল'ৰা এটা লৈ দিব চেষ্টা কৰি আছে সেইটো ভাল কথা সকলো মাক দেউতাকে সপোন দেখে কিন্তু বিলাসিতা লাইফ এটা দিবলৈ যাওঁতে আপোনালোকৰ অপমান আৰু অসন্মান তাই কি ময়ো সহ্য কৰিব নোৱাৰোঁ কিন্তু নিহাৰৰ দৰে এটা ভাল ল'ৰাক আপোনালোকে কিয় একচেপ্ট কৰি ল'ব পৰা নাই হয়তো অনাথ হোৱা বাবে ন আপোনালোকে আঁকোৱালি ল'লেতো সি অনাথ নহয় আপোনালোকে অচিনাকি ল'ৰা এজনক দেখিয়ে দি দিব পাৰে কিন্তু সৰুৰ পৰা দেখি অহা ল'ৰাটোৰ ওপৰত আপোনালোকৰ অকণমানো বিশ্বাস নাইনে বিলাসিতাৰ পিছত বৰ বেছি নদৌৰিব বেছিভাগ ৰাজমহলতে মানুহৰ শৰীৰটো বাদেই জকাও লুপ্ত হয় হেৰা সৰু যদিও তাই জোখৰ কথাকেইটাকে কৈছে দিয়া মই ভাল ফ্ৰেণ্ড এজনক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ মনালিছাৰ প্ৰেমত কেতিয়াও স্বাৰ্থ নাই আছে মাথো নিস্বাৰ্থ ভাল পোৱা আই এম so sorry মনা মোক প্লিজ মাফ কৰি দিবি একো নাই দে এইটো ল জোৱাইলে ফোন এটা কৰি দে দেউতা তই মোনাৰ ফোনটো কিয় ৰিচিভ কৰা নাই তাই ইমানকৈ কান্দিছে মই কিন্তু এনেকৈ চাই থাকিব নোৱাৰোঁ তাইক কৰিব দে তাইক মই ৰিচিভ নকৰোঁ চাওঁ ইয়াৰ পৰা যা হেল্ল' ক'ত আছ তই আচ্ছা শুন যি হ'ল হ'ল মই এতিয়া যাওঁ মানে মোক ৰিমজিমৰ ঘৰৰ পৰা একচেপ্ট কৰি লৈছে মোক মানে এতিয়া সিহঁতৰ ঘৰলৈ মাতিছে আচ্ছা আৰু শুন এইবিলাক চব তোৰ মনালিছাৰ কাৰণে হৈছে গতিকে তই তাইক বুজাবি মোৰ ভুলেই হ'ল যি হ'ল হ'ল মই এতিয়া যাওঁ হা কোৱা আৰে যাম এতিয়াই গৈ আছোঁ হেল্ল' নিহাৰ অকল মোৰ যদি মোৰ হ'ব নোৱাৰে তেন্তে আৰু কাৰো হ'ব নিদিওঁ ৰিমজিমৰ মৰমে কি মনালিছাৰ মৰমেও তাক বচাব নোৱাৰে তাৰ আজি দি এণ্ড আজিৰ দিনত নিজৰ চাহটোকো বিশ্বাস কৰিব নোৱাৰি
তেনেহ'লে কি ককাই ভাই কি বাই ভনী? আজিকালি মানুহে হিংসাত হত্যা কৰিবলৈ ভয় নকৰে। সেয়েহে আপোনালোক সকলো বাচি থাকক, সতৰ্ক হৈ থাকক, লগতে ভালে থাকক। আকৌ এটি নতুন কাহিনীৰে মই প্ৰিয়ংকাই লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি বিদায় মাগিছোঁ। জয় আই অসম।